তেখেতৰ প্ৰতি বিৰাট মানে আন্তৰিক মানে মনৰ এটা মানে বিৰাট মানে দুখ লগা কথা তেখেতৰ প্ৰতি। আৰু জুবিন এটা সংগীতৰ সম্ৰাট, আৰু মই তেখেতৰ মাজে মাজে কেতিয়াবা লগ পাইছিলোঁ। গতিকে তাত মই ঘৰতে মই বিৰাট দুখত জৰ্জৰিত হৈ আছোঁ আৰু মানে এইকেইদিন মই বাহিৰ লোৱা নাই। কালি অলপ ওলাইছিলোঁ এনে হেৰি কৰি কিবা বস্তু কিনাৰ কাৰণে তেনেকুৱাই। কিন্তু জুবিন আমাৰ অন্তৰত সদায় থাকিব, সকলো মানুহৰে অন্তৰত থাকিবই। তেখেতৰ গীত হওক চব ফালৰ পৰা আমাৰ হৃদয়ত সদায় থাকিব। মই বেছি নকওঁ। মই এইবাৰ যোৱাবাৰ তেখেতে হেৰিত আপোনাৰ দেলহি ফেষ্টিভেলত গৈছিল, নৰ্থ ইষ্টত। তাতে মই লগ পাইছিলোঁ। মই অৱশ্যে ফেষ্টিভেলত যোৱা নাছিলোঁ, মই গৈছিলোঁ বেলেগ এখন ফাংচনত, তাৰ মানে এয়াৰপৰ্টত লগ পাইছিলোঁ। তেতিয়াৰ পিছত যোৱা বছৰ আৰু দেলহিত যিটো অনুষ্ঠান হৈছিল মানে নৰ্থ ইষ্টৰ, তাতে তেখেতো আহিছে এয়াৰপৰ্টৰ মানে যাৱাৰ কাৰণে, ইয়ালৈ উভতাৰ কাৰণে। আৰু মই মানে এয়াৰপৰ্টত উভতাৰ কাৰণে আহিছিলোঁ, মই বেলেগ অনুষ্ঠান কৰিছিলোঁ। আৰু তেনেকৈ লগ তাৰপিছত আৰু লগ পোৱা নাই। আমি কথা পাতিছোঁ, মই খবৰ সুধিছিলোঁ যে কি খবৰ, ক'ত আহিছিলা? কৈছে যে আমি নৰ্থ ইষ্টৰ ফেষ্টিভেলত আহিছিলোঁ, আহিবতো লাগিব সেনেকৈ ক'লে। তাৰপিছত আৰু আমাৰো মানে মানে যিটো প্লেন আমাৰো ৰেডি হৈ আছে, তেনেকৈ মানে বৰ্ডিং চেক কৰি আছে। তাৰপিছত আৰু সেনেকৈ আৰু আমি তাৰপিছত আৰু লগ পোৱা নাই। তেওঁলোকৰ গেটটো বেলেগ আছে, মোৰ গেটটো বেলেগ আছিলতো তেনেকুৱাতে। ঘৰতে আছোঁ মই। নিউজটো পাই মানে যিটো মানে মৃত্যু হয়, মই ক'ব পাৰে বাহিৰে বাহিৰে মানে ফুৰি আহি দুপৰীয়া নিউজটো চালোঁ অলপ। মানে মই এনেকুৱা শুনা পালে শুনি বৰ বেয়া লাগিলে। পিছত আৰু মই তেতিয়া মানে হস্পিটেল হৈ আছিলোঁ আৰু তাৰপিছত মই ভাত পানী খাই লৈ বহাওঁতে তাৰপিছত বহি মানে মই নিউজটো চাই আছিলোঁ। পিছত আৰু শুনাই পালোঁ তাতে যে এনেকুৱা ধৰণৰ ঘটনা হ'ল। তাৰপিছত সেইদিনাৰ পৰা মই 4 দিনমান ঘৰতে বহি আছোঁ, মনৰ দুখতে। এই স্মৃতিগিলা মনত পৰে, ক'ত লগ পাইছিলোঁ কেনেকুৱা ধৰণৰ। জুবিনৰ কাৰণে বহুতে বিভিন্ন ধৰণে ধৰক তেখেতৰ ষ্টেচু হওক বা আপোনাৰ এটা বিভিন্ন স্থানসমূহ বনাইছে, প্ৰতিকৃতি বনাব, বিভিন্ন ধৰণে চিনেমা বনাব, কিবা বনাব। আপুনি কিবা ভাবিছে নেকি বা তেখেতৰ ওচৰ কিবা কৰিম বুলি ভাবিছে পৰিকল্পনা? নাই, মইতো অলৰেডি হেৰিত মই 2 আখৰ লিখিছোঁ তাতে হেৰিটো, আৰু চাওঁ বাৰু তেনেকুৱা, আৰু ক'বতো ন তৎক্ষণাত।